হাগ্ৰামা মহলাৰীয়ে মিছা কথা কৈ নিজৰ পাৰ্টিক আৰু কাৰ্যকৰ্তাক নিজৰ লগত ৰাখিব চেষ্টা কৰি আছে। অহা দিনবোৰত আপোনালোকে দেখিব যে BPF দল নিশ্চিন্ন হৈ যাব। BPF দলত আৰু মানুহ নাথাকে। বহুত কাৰ্যকৰ্তা বহুত MCLA আমাৰ লগত যোগাযোগত আছে। আগন্তুক দিনবোৰত তেখেতসকল আমাৰ তাত জইন কৰিব। কোনো কাৰণত হাগ্ৰামা মহলাৰী আৰু BPF দলক ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ লগত ৰখাৰ কাৰণে ইচ্ছা প্ৰকাশ কৰা নাই আৰু আমি নকৰোঁ। 5 বছৰ BTCত UPPLৰ নেতৃত্বত প্ৰমোদ বড়োৰ নেতৃত্বত চৰকাৰ চলিব আৰু তেখেতসকল অহা 5 বছৰৰ কাৰণে আৰু তাৰ পিছলৈও আমাৰ অংশীদাৰ হৈ থাকিব। ভৱানীপুৰত যিটো বিজেপি মনোনয়ন দাখিল কৰিব, কোনোবাই যদি যায় উপস্থিত হয় তাক কোনোবাই বাধা দিব পাৰিব নেকি? ভাল কথা যদি মানে তেখেতে যদি গোসাইগাঁৱত UPPLক সমৰ্থন দিয়ে, ভৱানীপুৰত BJPক সমৰ্থন দিয়ে, তামোলপুৰত UPPLক সমৰ্থন দিয়ে, আমিতো ভাল পাম। ভাল নোপোৱাৰ কি কথা আছে? আপোনালোকে কোনো আমন্ত্ৰণ কৰা নাই, কোনোহে আমন্ত্ৰণ কৰা নাই। কেনেকৈ আমন্ত্ৰণ কৰিম? তেখেত যোৱাকালিলৈ আমাৰ বিৰুদ্ধে ইলেকশ্যন খেলি আছিলে। কোনো মিত্ৰতাৰ কোনো প্ৰস্তাৱ নাই, মিত্ৰতাৰ কোনো কথা হোৱা নাই। তেখেতে যোৱাকালিলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীক বেয়া মানে কথা কৈ আছিলে। তেখেতৰ লগত কেনেকৈ প্ৰস্তাৱ দিয়া কথা আহিব? তেখেত যদি আহে আমিনো কি বাধা দিম? উপযাচী আহিব পাৰে, নামাতাকৈতো বহুতে আহে না। 20,000 ভোটৰ ব্যৱধানত মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়লাভ কৰিব। আৰু এই সমষ্টিত মোৰ যিটো ধাৰণা হৈছে যে আমাৰ প্ৰতিদ্বন্দ্বিতা UPPLৰ প্ৰতিদ্বন্দ্বিতা AIUDFৰ লগত হ'ব। মূল ইস্যু কি হ'ব? ৰাইজৰ উন্নয়ন। বছৰৰ BPFৰ দুৰ্নীতি আৰু যোৱা 4 মাহৰ আমাৰ চৰকাৰৰ কাম কাজ, BTCত UPPLৰ নেতৃত্বত চলি থকা চৰকাৰৰ কাম কাজ আমাৰ মূল ইস্যু। পাঁচটাত আপোনালোকে কিয় ইমান গুৰুত্ব দি থাকে? BPF আছেনো ক'ত? মোক দেখুৱাই দিয়কচোন। ক'ৰবাত আছে BPF? আপোনালোকে মিডিয়াতহে BPF জীয়াই ৰাখিছে। কেণ্ডিডেট দিছে কেণ্ডিডেটটো দিব, ইণ্ডিপেণ্ডেণ্টো বহুতে থিয় হয় না। BPFৰ আৰু কোনো ৰিলিভেঞ্চ নাই। বড়োলেণ্ড পলিটিক্সত BPF ইৰিলিভেণ্ট হৈ গ'ল। তামোলপুৰত আৰু বেছি ব্যৱধানত জিকিব। গোসাইগাঁও কিন্তু সংখ্যালঘুৰ প্ৰথম স্থান ভোটাৰ সংখ্যা আছে, যিটো বিগত সময়ছোৱাত BPFৰ দখলতেই আছিলে। এইবিলাক আপোনালোকক ভোট দিব বুলি আপুনি ভাবেনে? এই সমষ্টিত আমাৰ প্ৰতিদ্বন্দ্বিতা AIUDFৰ লগত হ'ব। কোনে কাক ভোট দিব নিদিব এইটোতো ব্যক্তিগত কথা। যে কোনে কাক ভোট দিব, এতিয়া মানো আপুনি যদি গোসাইগাঁৱৰ বাসিন্দা, আপোনাক মই যদি সুধোঁ যে আপুনি কাক ভোট দিব, আপুনিতো নক'ব কাক ভোট দিব। কোনে কাক ভোট দিব নিদিব এইটো মই ক'ব নোৱাৰোঁ। কিন্তু জনগাঁথনি চাই আৰু যিটো ভোটিং পেটাৰ্ণ আছে এইটো চাই আমাক লাগিছে যে আমাৰ প্ৰতিদ্বন্দ্বিতা AIUDFৰ লগত। ভাল কৰ্মী আছে, তেখেতসকলক মই আহ্বান জনাব খুজিছোঁ মিডিয়াৰ জৰিয়তে যে তেখেতসকলে BJP দলত আৰু UPP দলত য'তে ভাল পায় তাতে যোগদান কৰিব।